Hello guys, ako এটা নতুন ভিডিঅ' সৈতে মই আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ মোৰ ইউটিউব চেনেল চিন্ময় ব্লগ। আজি বিহু সেইবাবে কি কি হ'ল বিহু সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম। এই গাইজ দেখিছেনে ইয়াত গৰু ধুৱাবলৈ যি যি যোগাৰ লাগে চব আছে। তাৰপিছত এই হ'ল দীঘলতি পাত, এই মাখিয়তী পাত দেখিছেনে, এই ভুলকা বাঁহৰ জেকনি দেখিছেনে, তাৰপিছত এই বেঙেনা কাটি থৈছোঁ, তাৰপিছত এই আমটো এতিয়া পিচি দিব, তাৰপিছত এই হালধিও পিচি দিব, তাৰপিছত এই টঙাল এতিয়া মই এই জকনিডাল কাটি লওঁ, চাই থাকক গাইজ ভিডিঅ'টো। এতিয়া মই বান্ধিম, প্ৰথমতে দীঘলতি পাতডাল কৈ ল'ব, লৈ পেলাই জকনিডাল দি পেলাই এনেকৈ দিলোঁ, তাৰপিছত মাখিয়তী পাতটো এনেকৈ দিব, দি পেলাই এই টঙাল দিছিলে, এই টঙাল দি এতিয়া বান্ধিম। এই দীঘলতি পাত আৰু মাখিয়তী পাতেৰে এই জেকনিডাল গাঁঠিলোঁ, মালা গাঁঠিম। তাৰে বাবে ইয়াত হেৰি আছে, কি কয় টঙাল আছে, ইয়াত দেখিছেনে এই লাও কাটি আছে আমাৰ দেউতাই, এই লাওখিনি বেঙেনা হালধি গাইজ দেখিছেনে, এই হ'ল আম হেৰি বটা, এই হ'ল মাহ বটা, এই হ'ল হালধি বটা দেখিছেনে। এই দি আমি ছাগলীক গা ধুৱাব লাগিব, তাৰপিছত আমি নিজে গাঁঠি বেঙেনা লাওৱেদি এতিয়া এই টঙাল গাঁঠিম, চাই থাকক। এই হালধিখন দিলোঁ, দেখিছেনে এডাই দি এতিয়া আমি ছাগলীক গা ধুব লাগিব, দেখিছেনে। আৰু এনেকুৱা কৰি আমি আৰু গাইজ দেখিছেনে, এইটো আমাৰ প্ৰথম যোনটো ছাগলী আনিছে সেইটো দেখিছেনে, এইটোৱে আমাৰ প্ৰথম ছাগলীটো, এইটো 5 দিন হ'ল এই দুটা চানা জন্ম হ'বলৈ, দেখিছেনে। আৰু এই এটা ছাগলী আছে, এই আমি ধুৱাই দিব লাগিব, এই চানা দুটাক আমি এনেই পানী ছিটাই দিওঁ। এইটো কি নৰম লগা ছাগলী দেখিছেনে গাইজ। এই গাইজ দেখিছেনে এই চাহ আমি খাবলৈ ওলাইছোঁ মই গাইজ। এতিয়া চাওক এই স্লাইচ ৰুটি দি এতিয়া খাম, এনেকৈ ভিজাই লোৱাৰ পিছত খাই সোৱাদ লাগে গাইজ, চাবচোন একবাৰ খাই। এই গাইজ সম্পূৰ্ণ হ'বই। এই গাইজ দেখিছেনে এতিয়া আমাৰ গোটাই সকলো কাম দেখিছেনে, এই তেল দেখিছেনে, এই তেল ভৰিত দিব লাগিব, তাৰপিছত এই আমাৰ দীঘলতি পাতৰ বেৰডাল দেখিছেনে, তাৰপিছত এই মালা আমাৰ 4ডাল হৈ গ'ল কমপ্লিট, দেখিছেনে গাইজ 4ডাল কমপ্লিট হৈ গ'ল। তাৰপিছত এই বতাটো দেখিছে আপোনালোকে, তাৰপিছত এতিয়া আমি ছাগলী ধুবলৈ যাম গাইজ, কিমান লেতেৰা হৈ গৈছিল দেখিছেনে। এতিয়া ছাগলী নিবলৈ আহিলোঁ, এতিয়া এই গাঁঠি খুলি আছোঁ, ছাগলী লৈ আহিছোঁ দেখিছেনে। এতিয়া মজাই আছোঁ দেখিছেনে, এই ছাগলী আমি এতিয়া বান্ধিলোঁ, ইয়াত ধুই এই পানী আনিছোঁ দেখিছেনে গাইজ, এই জগাল সকলো হৈ গ'ল। এই চানাকেইটা আকৌ ধুই দিম, এনেই পানী ছিটাই দিম, গাইজ। তাৰপিছত আমি এইখিনি চেম্পু দি আমি চেম্পু দি আমি এনেকৈ দি দিম, দি পেলাই আমি এনেকৈ ভিতৰি ঘূৰি দিম। কিমান দিন সিহঁতে গা ধুৱে, সেইবাবে আজি সিহঁতে চেম্পুৰে গা ধুৱে। দিয়াৰ পিছত এতিয়া গাত এনেকৈ দি দিব, গাত লৈ
এনেকৈ দি দিব। তাৰপিছত এনেকৈ এনেকৈ মাথাত দিব। তাৰপিছত এই দেখিছেনে তেল দিব, শিঙত দি দিব, শিঙত দি দিব, এই ভৰিত দি দিব, এনেকৈ ভৰিত দি দিয়ে। দেখিছেনে এই মালাৰে মালাৰে দেখিছেনে আৰু এই ঢিলা দেখিছেনে। ইয়াত এটা মন্ত্ৰ আছে, সেইটো আপোনালোকে দেখিলে কি দীঘল পাত ছাগল চাৰে যা মায়ে সৰু বাটে সৰু তই হলি বৰ ছাগল লাও খা বেঙনা খা বছৰে বছৰে মাৰি যা। গাইছ এনেকৈ খাব দিব, অলপমান খাব দিব গাইছ। তাৰপিছত আমি এনেকৈ থৈ দিম, চানাইটা থৈ দিম, পানী শুকাই দিম গাইছ। পানী শুকাই দি থৈ দিম গাইছ। দিয়াৰ পিছত মালাবাৰী গাড়ী গাড়ী দেখিলে এনেকৈ মালাবাৰী দেখিলে ইয়াতে এতিয়া মন্ত্ৰটো মাতো দেখিলে কি দীঘল পাত ছাগল চাৰে যা মায়ে সৰু বাটে সৰু তই হলি বৰ ছাগল লাও খা বেঙনা খা বছৰে বছৰে বাঢ়ি যা। ইয়াত গন্ত্ৰ শুনাবলৈ দিওঁ গাইছ হৈ গ'ল। এই মাছ দি এনেকৈ মুখত লগাই ল'ব, এনেকৈ লগাই গাত এনেকৈ লগাই ল'ব, হাততো লগাই ল'ব। তেনেকৈ আৰু আপোনালোকে ছাগলী পুহিলে ঘৰত নোখোৱাব দিয়ক গাইছ। লগাই লোৱাৰ পিছত আপোনালোকে কাম ল'ব, কৰিব পাৰে। চাবোন কৰি দিছোঁ, চাবোন ইউজ কৰি ল'ব। গা ধুবলৈ আৰু পিছত শুকাই যাম। দেখিছেনে এই তেল এতিয়া আমি ভাল লাগিলে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব করে দিন। কত নতুন ভিডিওতে লাইক পাম। ठुमक ठुमक जब हिट छे तू पहाड़ी बाटों मा छम छमा पायल घुंघरू बजन त्यार खुटम।